নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ ৮ নম্বৰ পাঠ ৰঙৰ ৰহস্যৰ ৰঙৰ খেলা নামৰ নৱকান্ত বৰুৱাদেৱে ৰচনা কৰা কবিতাটি লৈ আহিছোঁ। আহাচোন কবিতাটি পাঠ কৰাৰ লগতে কি ৰঙৰ লগত কি ৰং লগ লগালে নতুন কি ৰঙৰ সৃষ্টি হয় তাক জানিবলৈ চেষ্টা কৰোঁ। ৰঙৰ খেলা। ৰঙা নীলা হালধীয়া অকলশৰীয়া, ৰঙা নীলা মিলি দুয়ো হ'ল বেঙুনীয়া। ৰঙাৰ সতে হালধীয়া পালো সুমথিৰা, হালধীয়া নীলা মিলি হ'ল সেউজীয়া। ৰঙা নীলা হালধীয়া কৰিলে মিহল, মটীয়া ৰংটি পাবা ডাঠ বা পাতল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে লক্ষ্য কৰিবা এই কবিতাটিত ৰঙা নীলা হালধীয়া এই তিনিটা ৰঙক অকলশৰীয়া বুলি কৈছে। অৰ্থাৎ অন্য কোনো ৰং লগ লগাই আমি ৰঙা নীলা হালধীয়া এই তিনিটা ৰঙৰ সৃষ্টি কৰিব নোৱাৰোঁ আৰু সেইকাৰণে এই তিনিটা ৰঙক প্ৰাথমিক ৰং বুলি কোৱা হয়। ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ এই তিনিওটা প্ৰাথমিক ৰং লগ লগাই আমি কি নতুন ৰঙৰ সৃষ্টি কৰিব পাৰোঁ চাওঁ আহাচোন। প্ৰথমতে ৰঙা আৰু নীলা এই দুয়োটা ৰং লগ লগালে কি ৰঙৰ সৃষ্টি হয়? বেঙুনীয়া ৰঙৰ সৃষ্টি হয়, হয়নে? তাৰপিছত ৰঙা আৰু হালধীয়া এই দুয়োটা প্ৰাথমিক ৰং লগ লগালে সুমথিৰা ৰং পোৱা যায়। তাৰপিছত হালধীয়া আৰু নীলা ৰং যদি লগ লগাওঁ সেউজীয়া ৰঙৰ সৃষ্টি হয়। তাৰপিছত ৰঙা নীলা হালধীয়া এই তিনিওটা ৰং যদি লগ লগোৱা হয় তেতিয়া আমি মটীয়া ৰং পাওঁ, হয়নে? মনত থাকিব। এনেদৰে এই প্ৰাথমিক ৰংকেইটা লগ লগাই আৰু নতুন নতুন ৰঙৰ সৃষ্টি কৰিব পৰা যায়। তোমালোকে এই ৰংকেইটা লগ লগাই নতুন ৰঙৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিবাচোন। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। বাই বাই।